বাবলাদা যে একালৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি অসম আন্দোলন হৈছিল এই অসম আন্দোলনৰ অগ্ৰণী নেতা সুদীৰ্ঘ বিজনী অঞ্চলৰ ভলীবল খেলুৱৈ বিজনী জয় কিষাণ ক্লাবৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ভূপেন দাস অৰ্থাৎ বাবলাদা মাজনিশা প্ৰায় 12:45 বজাত গুৱাহাটীস্থিত GMC হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত বিজনী অঞ্চলৰ কাৰণে এক অপূৰণীয় ক্ষতি। আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আমি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গক আমি সমবেদনা জনাইছোঁ আৰু তেখেতৰ মৃত্যুত আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থা অতিকৈ মৰ্মাহত। কি ক'ব আজি বাবলাদা নাই? সঁচাকৈ আজিৰ দিনটো আমাৰ কাৰণে অত্যন্ত দুখৰ দিন, অতি দুৰ্ভাগ্যৰ দিন। আমাৰ বিজনী সমাজ জীৱনৰ কাৰণে অতি বেদনাদায়ক দিন। বিজনী সমাজৰ এগৰাকী অতি উদ্যমী যুৱক, নিস্বাৰ্থৱান সমাজসেৱী শ্ৰী ভূপেন দাস ওৰফে যাক আমি মৰমত বাবলা বুলি মাতোঁ। তেওঁ যোৱাকালি নিশা আমাক আটাইকে কন্দুৱাই চিৰদিনৰ বাবে আঁতৰি গ'ল। এয়া সমস্ত বিজনীবাসীৰ বাবে অত্যন্ত মৰ্মান্তিক কথা, মৰ্মান্তিক বিষয়। বাবলা সঁচাকৈ আমাৰ সমাজৰ কাৰণে সাহস, শক্তি আৰু উদ্যমৰ প্ৰতীক আছিল। জাতীয় জীৱন তথা সমাজৰ যিকোনো জটিল সন্ধিক্ষণত তেখেতে সন্মুখৰ পৰা নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছিল আৰু এসময়ৰ এগৰাকী প্ৰখ্যাত খেলুৱৈ, ভলীবল খেলুৱৈ, যিয়ে অসম ভলীবল দলক নেতৃত্ব প্ৰদান কৰি গৈছে। আৰু তেনেকুৱা এগৰাকী উদ্যমী যুৱক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি সমাজৰ হকে সদায় অক্লান্ত কৰ্মী হিচাপে কাম কৰি গৈছিল। আমি তাক চিৰদিনৰ বাবে হেৰুৱালোঁ আৰু যিয়ে নহওক আজি দুখৰ দিনত মই বিশেষ ক'ব বিচৰা নাই। বাবলাৰ আত্মাৰ চিৰশান্তি কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু দুৰ্ভগীয়া পৰিয়ালটিক ভৱিষ্যতৰ দিনত আগবাঢ়ি যাবলৈ ভগৱানে যাতে শক্তি, সাহস আৰু প্ৰেৰণা দিয়ে তাৰ বাবে মই পৰমেশ্বৰৰ ওচৰত কামনা কৰিছোঁ। ধন্যবাদ।